Hello guys, welcome to my channel Monjit Go. So as a first vlog tomorrow. আমি ইয়াৰ ওচৰৰে এটা নুমলীগড় ষ্টেচন বুলি এটা ষ্টেচন আছে তো তাৰ প্ৰাকৃতিক দৃশ্য বহুত ধুনীয়া হয় তো আমি তালৈ যাম এতিয়া তো ফাৰ্ষ্টত মই বসন্তীখন লিয়াই লওঁ So বৰ্তমান আমি পালোহি নুমলীগড় ৰেলৱে ষ্টেচন so জেগাটো বহুত ধুনীয়া হয় আৰু মানে চাব পাৰে ইয়াত কোৱাৰ্টাৰ আছে যাতে ইয়াত কাম কৰা মানুহবোৰ মানে থাকিব পাৰে তো সিহঁতৰ ফেমিলিবোৰ আছে তো সেইটো বহুত ধুনীয়া হয় আৰু এই প্লেচটো বহুত ধুনীয়া হয় খালি এতিয়া অলপ আন্ধাৰ হৈ গ'ল তো চাব পাৰে আপোনালোকে দেখাইছোঁ ৰ'ব চ' এইটোৱে নুমলীগড় ৰেলৱে ষ্টেচন মোৰ এইটো ইয়াত অহা এটাই ৰিজন আছে মানে আমাৰ ইয়াৰ আহিলে ন মানে মোৰ পূৰা মনটো পূৰা ঠাণ্ডা হৈছে শান্তি লাগে মানে কাৰণ ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া হয় ইমান একো হেৰি লেতেৰা সেই বস্তু মানে হেৰি নাই সেইটো কিছুমান জেগা থাকে য'ত গ'লে আপোনাৰ মনটো বহুত শান্তি লাগি যায় তো সেইটো ক'বলৈ গ'লে এইটো তেনেকুৱা এটা জেগাই ইয়ালৈ আহিলে মোৰ মনটো ধুনীয়া লাগে ভাল লাগে কথাবোৰ নতুনকৈ ভাবিব পাৰোঁ কিবা এটা মানে বেয়া চিন্তা মনত থাকিলে সেইটো মই পাহৰিব পাৰোঁ ইয়ালৈ আহিলে আকৌ মই নতুনকৈ ভাবি পেলাই সেইটো হেৰি কৰিব পাৰোঁ ওভাৰকাম কৰিব পাৰোঁ তো সেইটোৱে আৰু মোৰ ইয়ালৈ আহিছোঁ মই ইয়াৰ পৰা ইয়ালৈ বহুত কেইবাৰেই আহিছোঁ তো ক'বলৈ গ'লে সেইটো ইমান এটা হেৰি জেগাও নহয় যে চাবলগীয়া জেগা কিন্তু এই বাগানবোৰ আছে ইয়াত বাগানবোৰ আছে তো বাগান আছে পথাৰ আছে মানুহৰ ঘৰ আছে কোৱাৰ্টাৰ আছে তো সেইটোৱে আৰু ইয়াত মানুহৰ ঘৰ আছে যদিও ইয়াত ইমান এটা হুলস্থুলীয়া পৰিৱেশো নহয় তো যিটো মোৰ বহুত ভাল লাগে কাৰণ ইমান হুলস্থুলতো একো হেৰি নহয় ন অলপ বেয়া লাগে চ' সেইটোৱে আৰু ধুনীয়া জেগা ধুনীয়া মানুহ ধুনীয়া মানুহ ধুনীয়া জেগা আৰু এটা শান্ত পূৰা মজা পৰিৱেশ আৰু যিটো এখন গাঁও মানে যিটো ভাবে মানে গাঁও এখনত গ'লে যে মানুহ এইটো বহুত ঠাণ্ডা পৰিৱেশ পাব ৰাতিপুৱা শুই উঠি গৰু ছাগলী খাব পাব মানুহে ধুনীয়াকৈ খেতি বাতি কৰিবলৈ যায় তো তেনেকুৱা এটা পৰিৱেশ আজিকালি পোৱাটো অলপ বাৰু দিগদাৰ হয় খালি তেওঁ সেইটো মোৰ লগৰটো সিও আহিছে তো তাৰ লগতে আহিছোঁ আৰু জেগাটো বহুত ধুনীয়া হয় কি ক'বা আৰু চ' আজিলৈ ইমানেই ভিডিঅ'টোত তো আকৌ নেক্সট ভিডিঅ' কেতিয়া দিওঁ চাওঁ কাৰণ এতিয়া বাৰু মই এনেই আছোঁ তেওঁ আকৌ মানে মনো যাব লাগিব নহয় এই গৰমত ৰ'দত এই গৰমখনত ক'ৰবালৈ যাবলৈ আৰু ঘৰতো দিব লাগিব ন মায়ে তো সেইটো কাৰণে চ' আজি ভিডিঅ' কেনেকুৱা পালে জনাবা কমেণ্টত আৰু ভাল পালে লাইক কৰি দিবা আৰু শ্বেয়াৰো কৰিবা আৰু যদি আকৌ এনেকুৱা ভিডিঅ' চাব বিচাৰা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিঅ' আহিলে মানে তোমালোকে গম পাই যোৱা সেইটোৱে আৰু এখন বসন্তী লগতে চলাই গৈছে এইখন মোৰ বসন্তী তো মোৰ বসন্তীখন বহুত ধুনীয়া বহুত ভাল পাওঁ মই মোৰ বসন্তী চ' বাই বাই টাটা চি ইউ সুন